জিন্দাবাদ 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 গুলবারে আশা করলাম থেকে চলেবা রাকেশ বড় খাংখ্লাবাড়ি শান্তেশ্বর স্বর্গিয়ারি খাংখ্লাবাড়ি দিব লাগে আজি আমি নিউজ ডেফিলিৰ অন্তৰ্গত ইয়াত এখন UPPL মিটিং হৈছে যথেষ্ট সংখ্যক মানুহ হৈছে প্ৰায় 40 জন মানুহ আজি জইন হ'ব আৰু ইয়াত যিটো জনসমাৱেশ আমি দেখিবলৈ পাইছোঁ এই ক্ষেত্ৰত আমি নিশ্চিত হৈছোঁ যে UPPL জয় হ'ব আৰু প্ৰমোদ বড়ো তামোলপুৰৰ পৰা চিফ হ'ব গতিকে আমি এই চেগতে অন্য BTRৰ অন্তৰ্গত ৰাইজক অনুৰোধ জনাইছোঁ যে আমাৰ ইয়াত যেনেকৈ হৈছে প্ৰতিজন মানুহে যদি এই মিটিঙত উপস্থিত হোৱা মানুহজনে 10 জনকো যদি মানুহ হয় প্ৰমোদ বড়োক আৰু বেলেগৰ ভোট নালাগে এইখিনি দিয়ে হৈ যাব আৰু আগৰ যিটো আমি দেখিবলৈ পাই আছোঁ কাম কাজৰ ক্ষেত্ৰতে হওক আমি আশা কৰিছোঁ যে আমি প্ৰমোদ বড়ো যদি BTCৰ চিফ হয় তেতিয়াহ'লে আগতকৈ আমি বহুত মানে উন্নত এখন BTR পাম এই আশাৰে আমি সকলো সম্প্ৰদায়ৰ মানুহে দলে বলে আহি UPPLৰ হৈ লাগি আছোঁ আৰু সকলোৱে লাগি আছে আৰু লাগি থাকিব আৰু এই ক্ষেত্ৰত UPPL জয় হ'ব বুলি আমি নিশ্চিতভাৱে কৈছোঁ আমাৰ কেণ্ডিডেটৰ প্ৰভাৱ ভাল নহয় কাৰণ তেওঁ আমিতো তেওঁৰে ডাঙৰ ভায়েক হেৰি আছিল কোকৰাঝাৰ সমষ্টিৰ সাংসদ আমি মানুহ হিচাপে সেইদিনা দেখা নাই টিভিতে যি কেতিয়াবা কয় মই থকালৈকে বড়োলেণ্ড হ'ব নিদিওঁ এইখিনি শুনিবলৈ পাইছোঁ মোৰ ওচৰতে এখন দলং আছে তেওঁ দলংখন কৰি দিম বুলি কৈছিল তেওঁৰ দিনত দলংখন নহ'ল গতিকে এই ক্ষেত্ৰত ৰাইজেই তামোলপুৰৰ ৰাইজেই কি আশা কৰিব যে অবৰে কিবা এটা কৰি দিব আৰু অবৰৰ সংগঠন আমাক নালাগে আমি ইয়াতে চবেই মানুহ মানে ভাৰত স্বাধীনতাৰ আগৰ পৰাই সকলোৱে লগ লাগি আমি বসবাস কৰি আছোঁ আগলৈকে থাকিম গতিকে আমি একচেটিয়া এটা দল আমি নিবিচাৰোঁ এইখিনি আমাৰ ক'ব লগা এইটো একচেটিয়া কৰি লাভ নাই দেখাটো বেয়া দেখা হয় আৰু হিংসা জৰ্জৰ বেছি হয় মানে কিয় কৰিব আমি একত্ৰিতভাৱে যদি এখন চৰকাৰ গঠন কৰিব পাৰোঁ তেনেহ'লে আমাৰ উন্নতি হ'ব সকলোৰে হ'ব অবৰো বড়ো আমি ইয়াতে চিন্তা কৰি থাকিলে আমাৰ নহ'ব নহয় আমিতো সেইটো কৰিব খোজা নাই আমি উন্নয়ন বিচাৰিছোঁ পৰিৱৰ্তন বিচাৰিছোঁ আমাক পৰিৱৰ্তন লাগে আমাক বুলি সকলোকে লাগে পৰিৱৰ্তনটো আমি দেখিবলৈ পাই আছোঁ যে আমাৰ পৰিৱৰ্তন একো হোৱা নাই আৰু যে হ'ব বুলি আশাও কৰা নাই আজি 17 বছৰ আমি চালোঁতো